ফাৰ্মিং টিপছ আসামলৈ স্বাগতম জনাইছোঁ বন্ধুসকল। আজি আপোনালোকক এটি বিশেষ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম যে জলকীয়াৰ খেতি আমি কেনেদৰে কৰিব পাৰোঁ আৰু কি কি কৰিব লাগে। তাৰপিছত আপোনালোকৰ এই ভিডিঅ'টোত সবিশেষ জনাম বাৰু। চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। আমি জলকীয়াসমূহ নাৰ্চাৰীৰ পৰা আনিছোঁ, হাইব্ৰিড হয়। জলকীয়াবোৰ অলপ ভাল সুস্থ সবল জলকীয়া আনিব আপোনালোকে, তেতিয়াহ'লে আপোনালোকে ভাল ৰিজাল্ট পাব। পথ জলকীয়া খেতি বহুত লাভজনক খেতি আৰু এই খেতি কৰিবলৈ বেছি ঠাইৰো প্ৰয়োজন নহয়, গতিকে আপোনালোকেও এই খেতি আৰম্ভ কৰিব পাৰে অতি সহজে। ইয়াত সাৰ হিচাপে DAP আৰু ইউৰিয়া মিক্স কৰিছোঁ অলপ অলপ। তাৰ লগতে আমি পচন সাৰ মানে গোবৰ আমি ব্যৱহাৰ কৰিছোঁ, শুকান গোবৰ। তাৰপিছত এইটো আমি অলপ পৰিমাণে দিছোঁ DAP আৰু ইউৰিয়া। বালিসৰীয়া মাটি যোগাৰ কৰি লৈছোঁ, বালিসৰীয়া মাটি। তাৰপিছত আমি এইখিনি ভালদৰে শুকান গোবৰ, ইউৰিয়া আৰু DAP এনেকৈ মিক্স কৰি লৈছোঁ। আপোনালোকে বালিসৰীয়া মাটি হ'লে অলপ ৰিজাল্টটো ভাল হ'ব আপোনালোকৰ। আৰু পানী দি থাকিব লাগিব কম পৰিমাণে। আপোনালোকে প্ৰথমতে মাটিখিনি প্ৰস্তুত কৰি ল'ব ভালদৰে। ইয়াত গোটেইখিনি মিক্স কৰি লৈছোঁ। তাৰ পাছত আমি এইখিনি এনেদৰে বস্তাত, আপোনালোকে এনেকুৱা চিমেণ্টৰ বস্তা হওক, সৰু বস্তাত আপোনালোকে ভৰাব। সিহঁতে যি জাবৰ জোঁথৰ বা কিবা থাকে এইবিলাক আঁতৰাই ল'ব। কাঠৰ টুকুৰা, বাঁহৰ টুকুৰা, যিটো গোবৰত থাকে, গোবৰখিনিও গোবৰ দিওঁতেও এইবিলাক মিক্স হৈ থাকে, এইবিলাক আপোনালোকে ভালদৰে গুচাই ল'ব। জাবৰ জোঁথৰ নাথাকে সেইখিনি ধ্যান ৰাখিব আপোনালোকে। সেইখিনি আধা ভৰাই লওক ভালদৰে। ইমান ফুলকৈ ভৰোৱাৰ প্ৰয়োজন নাই বাৰু। ফুলকৈ ভৰালে বাগৰি যোৱাৰ চান্স খুবেই বেছি, কিন্তু মাটি ভৰোৱাৰ পিছতো যে আধা ভৰোৱাৰ পিছতো যে বাগৰি নাযাব এনেকুৱা নহয়। আপোনালোকে খুটি পুতি ৰাখিব চাইডে চাইডে, যাতে এনেকৈ বাগৰি যাব নোৱাৰে। গছডালৰ ভিৰত বা বস্তাটো ভালদৰে যাতে থিয় হৈ থাকিব পাৰে তেনেকৈ। আপোনালোকে বস্তাকেইটা প্ৰায় ৰেডি হৈছে, এতিয়া অলপ পানী দি যাম। তাৰপিছত গধূলিকৈ আমি ৰুই দিম। এতিয়া অলপ পানী দি যাওঁ আমি, মাটিখিনি ভালদৰে বহি যায়। আৰু আপোনালোকে বস্তাকেইটা দেখিছে, বস্তাকেইটা এনেকৈ ছাইডত ফুটা ফুটা কৰি দিব, যাতে জেকা বান্ধ নাখায়, যাতে পানীটো বাহিৰলৈ ওলাই যায়। কাটি দিছোঁ বস্তাটো চাইডে চাইডে, যাতে পানীখিনি ওলাই যোৱাত সুবিধা হয়। কাটি দিব চাইডে চাইডে, যাতে পানী ওলাই যাব পাৰে বাহিৰলৈ। এইখিনি যাতে আপোনালোকে ধ্যান দিয়ে। আৰু এটি খেতি অকল গাঁৱতে নহয় বা পথাৰতে নহয়, এইটো আপোনালোকে যদি আপোনালোকৰ ঘৰত মাটি নাই, ধৰি লওক টাউনত ঘৰ, বিল্ডিঙৰ ছাদতো আপোনালোকে এনেকৈ ৰুব পাৰে। প্ৰথমতে মাটিখিনি আপোনালোকে প্ৰস্তুত কৰি ল'ব। এনেকৈ মাটি, গোবৰ, সাৰ এনেকৈ মিক্স কৰি কিনে আপোনালোকে ছাদৰ ওপৰতো কৰিব পাৰে। পানীখিনি আমি এইকাৰণে এতিয়া দি থৈ দিছোঁ, যাতে গছজোপাই যাতে জীপাল হৈ থাকে মাটিখিনি, গছজোপা যাতে লেৰেলি নাযায়, সেইকাৰণে এতিয়া দি থৈ দিছোঁ। আমাৰ গোটেইবোৰ পুলি লগোৱা হ'ল বৰ্তমান। এতিয়া আমি বৰ্তমান এনেকৈ থৈ দিছোঁ, অলপ ছাঁ পৰা ঠাইত থৈ দিছোঁ। আৰু ইমান ৰ'দ পৰা বা ইমান ছাঁ পৰা ঠাইত নহয়, অলপ যাতে ৰ'দো পৰে, অলপ যাতে ছাঁ পৰে, তেনেকুৱা ঠাইত ৰুব লাগে, মানে থৈ দিব লাগে সিহঁতক। ইমান ৰ'দ পৰা ঠাইৰ আৱশ্যক নাই ভোট জলকীয়াৰ কাৰণে। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব।
আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু যদি কিবা সুধিব লগা আছে তেনেহ'লে কমেণ্ট কৰিব আৰু যদি আমাৰ চেনেল আপুনি নতুন তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু কাষতে থকা ঘণ্টা বটনটো দবাই দিয়ক ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ